friends, welcome to my YouTube channel. মোৰ YouTube channel অন্যটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই গৈ আছোঁ বৰ্তমান মনাসা পূজা চাবলৈ গৈ আছোঁ। যোৱা 17 আগষ্টৰ পৰা 21 আগষ্টলৈকে হাজোৰ গেৰুৱা আৰু দদৰাৰ পচৰীয়া অঞ্চলত মনাসা পূজা চলি আছে। যেহেতু মই ভিডিঅ'টো 3-4 দিন আগতে আপলোড কৰিব লাগিছিল, বিশেষ কাৰণত মই আপলোড কৰিব পৰা নাছিলোঁ। ভিডিঅ'টো বনাই থোৱা আছিলে, তাৰ বাবে মই বহুত দুখিত। এতিয়া সেইদিনানো পূজা মই ক'ত চালোঁ, কি চালোঁ অকণমান আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। চাই থাকক। সেইদিনা মই প্ৰথম পচৰীয়া মনাসা পূজাস্থলীলৈ গৈছিলোঁ। যিহেতু শেষৰ দিনা আছিলে, সেইদিনা পচৰীয়া মনাসা পূজাত কিমান মানুহ হৈছে, যথেষ্ট মানুহ হৈছিলে। আৰু পচৰীয়া মনাসা পূজাৰ ভিতৰত সোমাই মই তাৰপিছত তাৰ দেওধনী নৃত্য চাবলৈ গৈ আছিলোঁ। এতিয়া দেওধনী নৃত্য আপোনালোকে দেখা পাব, চাই থাকক। আৰু এইখন হ'ল ফ্ৰেণ্ডছ গেৰুৱা পূজাস্থলী। তাৰ পৰা মই গেৰুৱা পূজাস্থলীলৈ আহিছিলোঁ। আৰু ইয়াতো সেইদিনা যথেষ্ট মানুহ হৈছিল, বহুত মানুহ ভিৰ হৈছিলে। যিহেতু অন্তিম দিনা পূজা হয়, দুয়োখন পূজাই মোৰ চাই খুবেই ভাল লাগিলে। আৰু ইয়াতো তেতিয়া দেওধা নৃত্য চলি আছিলে। মই ইয়াতো দেওধা নৃত্য চাম, অকণমান আপোনালোককো দেখাম ভিডিঅ'টোৰ জৰিয়তে। তাৰপাছত আৰু আজিৰ কাৰণে পূজাৰ পৰা বিদায় ল'ম। আপোনালোকক চাই থাকক।